বুকু দুরু দুরু লাগে কিয় বাৰু ইছাতি বিচাতি গা এটি পৰশেৰে ভেটা ভাঙি প্ৰেমে কুলি যাচুৱে মোৰ চা 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 1998 চনৰ অসমীয়া চিনেমা যৌৱনে আমনি কৰাৰ এটা ট্ৰেণ্ডিং ছং আৰু গীতটো গাইছিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। সেই তাহানিতে যৌৱনে আমনি কৰে এখন হিট চিনেমা আছিল। যৌৱনে আমনি কৰে দ্বিতীয় হৈছে যৌৱনে আমনি কৰে ছবিখনৰ চিকুৱেল। ছবিখনৰ 25 সংখ্যক বৰ্ষপূৰ্তিত ইয়াৰ প্ৰযোজকে পৰৱৰ্তী পাৰ্ট 2ৰ কথা ঘোষণা কৰে। 2024 চনৰ জুন মাহৰ 16 তাৰিখে ইয়াৰ শুভ মুহূৰ্তত উলিওৱা হয়। প্ৰায় 65 লাখ টকাৰ বাজেটত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ প্ৰযোজক অশোক কুমাৰ বিষয়া, তেখেত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ পিতৃ। ছবিখনৰ মূল চৰিত্ৰত থাকিব বৰ্ষাৰাণী বিষয়া, অংকুৰ কুমাৰ বিষয়া, সিদ্ধান্ত কলিতা, নিকুমণি বৰুৱা প্ৰমুখ্যে 28 গৰাকী নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী। আৰু এটা ভাল খবৰ, ছবিখনৰ মিউজিক কৰিব অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে এই চিনেমাখনৰ প্ৰমোশ্যন এটা হৈ যাব। লগতে আমাৰ মানুহখিনিক আমি উৎসাহ দিব লাগিব যে অসমীয়া চিনেমা আমি চাব লাগিব। অসমীয়া চিনেমা আমি চালেহে আমাৰ অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো টনকিয়াল। অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি উঠি অহা প্ৰজন্মটোৱে ভূমিকা ল'ব লাগিব। আমি অসমীয়া চিনেমা চালেহে পৰিচালকে পৰৱৰ্তী সময়ত চিনেমা বনাবলৈ মন মেলিব। আৰু যিসকল কলাকুশলী আছে সেইসকলৰ আৰ্থিক ভেটিটো উন্নত হ'ব। অসমীয়া চিনেমাৰ যেতিয়া উন্নতি হ'ব তেতিয়া আমাৰ অসমৰ সাংস্কৃতিক ভেটিটো উন্নতি হ'ব। লগতে বাহিৰৰ মানুহে অসমীয়া চিনেমা চাবলৈ মন মেলিব ন। কিন্তু যদি আমি অসমীয়া চিনেমা প্ৰচাৰ নকৰোঁ বা প্ৰসাৰ নকৰোঁ তেনেহ'লে কিন্তু আমাৰ অসমীয়া চিনেমা পিছ পৰি থাকিব। লক্ষ্মীনাৰায়ণ ফিল্মছৰ পৰৱৰ্তী নিবেদন যৌৱনে আমনি কৰাটো এখন আহিবলগীয়া অসমীয়া চিনেমা। আমি আগতে চাই আহিছোঁ যৌৱনে আমনি কৰে চিনেমাখন, আৰু সেই চিনেমাখনৰ পৰৱৰ্তী অধ্যায় যৌৱনে আমনি কৰেটো চাবলৈ নাপাহৰিব। বিগৃহত অতি শীঘ্ৰেই আহিব যৌৱনে আমনি কৰেটো। হয়তো দুৰ্গা পূজাৰ আশে পাশে যৌৱনে আমনি কৰে চিনেমাখনে ছবিগৃহত ভুমুকি মাৰিব। আজিৰ তাৰিখত বহুতো চিনেমা অসমীয়া ছবিগৃহত আমি দেখিবলৈ পাওঁ। নিৰৱচ্ছিন্নভাৱে চিনেমাবোৰ আহি আছে, গৈ আছে। এটা এটা ভাল কথা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে নজনা মানুহখিনিয়েও এই চিনেমাখনৰ বিষয়ে গম পাব। ধন্যবাদ।